give a big hand to her. अभी इनको फेलिसिटेट किया जा रहा है। तो लुकुमनी जी, आप लोग आपका कविता पेश कीजिए। नमस्कार। मोर एटी सरस्वृत कविता आबृत्ति কৰিবলৈ লৈছো। कवितार শিৰোনাম মিঠা সুবাস। যোৱা বছৰত কি হ'ল সেইটো নাভাবিবা, আহিব লগা বছৰটো কিদৰে পালন কৰিবা সেইটোহে ভাবা। সময় কাৰো বাবে ৰৈ নাথাকে, সফলতা জফলা কৰ্মৰে বগাবলৈ চেষ্টা কৰিবা। কৰ্মই জীৱন, কৰ্মতেই ধৰ্ম। ধৈৰ্য, সাহস আৰু অহিংসাৰে জীৱনৰ সুখ দুখৰ সকলো ঘাত প্ৰতিঘাত নিজৰ মনোবল দৃঢ়ভাৱে লৈ জীৱনৰ প্ৰতিটো পল প্ৰতিটো ক্ষণ হাঁহি ধেমালি আনন্দৰ মাজেদি পাৰ কৰি যাবলৈ অহোপুষাৰ্থ চেষ্টা কৰিবা। জীৱনত যিমানেই সমস্যা আহক ধীৰ সুস্থিৰে সমাধান কৰিবা। মন বিচলিত হ'ব নিদিবা, মন বান্ধি ৰাখিবলৈ চেষ্টা কৰিবা। চাবা, তোমাৰ জীৱনলৈ নতুন বছৰে কঢ়িয়াই আনিব সুমধুৰ মিঠা সুবাস, হাঁহিৰে ভৰা এক নতুন জীৱন, হাঁহিৰে ভৰা এক নতুন জীৱন। ধন্যবাদ। So thank you, Lukmani ji. Now I would like to request. Thank you very much. I would like to request Majam Sri Sargayari. Majam Sri Sargayari from Baksa. Majam Sri Sargayari, please come to the dais and recite your poetry, please. So let us welcome her with a big applause, please. इतना कम बज रही है, सिर्फ उधर बज रहे हैं कुछ तालियां।